কৰি থৈ গৈছে সেইবিলাক ইমপ্লিমেণ্ট হৈ আছে। শেহতীয়াভাৱে অসম চৰকাৰে স্কুল প্ৰভিন্সিয়েলাইজ কৰিলে আমাৰ বিটিআৰ অঞ্চলৰ বহুতখিনি স্কুল প্ৰভিন্সিয়েলাইজ হৈ গ'ল। 2060 জন শিক্ষক নিযুক্তি হৈ গ'ল আৰু আপোনালোকে দেখিবলৈ পাইছে প্ৰথমবাৰৰ কাৰণে এই বিটিআৰত শিক্ষকসকলে পইচা নিদিয়াকৈ এপইণ্টমেণ্ট পাইছে আৰু এতিয়া এইটো আমি অনাগত দিনতো কণ্টিনিউ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। য'ত কৰাপশ্যন হৈ আছে সেইটো ঠিক কৰিব লাগিব, যোনটো বিষয়ত কাম হোৱা নাই, যোনটো ডিপাৰ্টমেণ্টে কাম কৰা নাই সেইটো কাম কৰাব লাগিব আৰু সকলো ঠিক কৰি পেলাইহে এটা সুন্দৰ বিটিআৰ কৰিব পৰা যাব, সেইটো আমাৰ বিশ্বাস। বিটিআৰৰ ভিতৰত আৰু বাহিৰত বহুখিনি সমষ্টিত আমি কণ্টেষ্ট কৰিম বুলি ইতিমধ্যে ঠিক কৰিছোঁ আৰু আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব অতি শীঘ্ৰে। এই কাৰ্যনিৰ্বাহক সভা হোৱাৰ পিছত আমি আপোনালোকক অৱগত কৰাম। নিশ্চয় হ'ব, যেতিয়া এলায়েন্স হ'ব তেতিয়া ছিট শ্বেয়াৰিং আহিবই। গতিকে ছিট শ্বেয়াৰিঙো হ'ব, আণ্ডাৰষ্টেণ্ডিঙো হ'ব, বুজা পৰাও হ'ব, এৰা ধৰাও হ'ব, চব মিলি পেলাই এটা ভাল এটা পলিটিক্স ইয়াত আৰম্ভ হ'ব, মূল্যবোধৰ পলিটিক্স আৰম্ভ হ'ব। গতিকে আগৰ যিটো পলিটিক্স আছিল হিংসাৰ পলিটিক্স আছিলে, ইয়াত মানে ভাবুকি ভয় ভীতৰ কিবা আছিলে, কিনা বেচাৰ ৰাজনীতি আছিলে, কিন্তু এতিয়া যিটো ৰাজনীতি আহিছে এইটো মূল্যবোধৰ ৰাজনীতি আমি কৰাটো বিচাৰিছোঁ। চাওক, জংঘলত কোনে গমন কৰিছে গমন কৰা নাই সেইটো ডাঙৰ কথা নহয়। জংঘলত কোনো সমাজ গঢ়িব নোৱাৰে। কোনোবা দুজনমান ডেকা ল'ৰাই জংঘলত যাই পেলাই বন্দুক লৈ পেলাই তেখেতসকলে নিজৰ সময়টো নষ্ট কৰিব পাৰে, নিজৰ জীৱনটো নষ্ট কৰিব পাৰে, নিজৰ পৰিয়ালটো ধ্বংস কৰিব পাৰে, কিন্তু সমাজৰ কাৰণে একো কৰিব নোৱাৰিব। এতিয়ালৈকে আমি জ্ঞাত নহয়। আমি পুলিচ প্ৰশাসনক, আৰ্মি প্ৰশাসনক কৈছোঁ কি কোনোবা যদি এতিয়া অস্ত্ৰ লোৱাটো আৰু তেনেকুৱা ভাবিছে, ইয়াৰ ওপৰত আজি পুলিচ প্ৰশাসনৰ যি পলিচি আছে এই পলিচি দি কাম কৰিব লাগে। কাৰণ আমি সমাজ হিচাপে পুনৰ এই অঞ্চলত হিংসা হওক, উত্তপ্ত পৰিস্থিতি হওক, মানুহৰ জীৱন আৰু তেজৰে ফাকু খেলক, সেইটো আমি কোনোদিন বিচৰা নাই। চাওক, যিবিলাক শিক্ষিত বা অশিক্ষিত যুৱ যুৱতী আছে সকলোকে মানৱ সম্পদ হিচাপে গঢ় দিয়াটো আমাৰ দায়িত্ব। কাৰণ তেখেতসকলৰ মাক দেউতাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, কিন্তু আৰ্থিক দুৰ্বলতাৰ কাৰণে তেখেতসকলে ভাল কেৰিয়াৰ ল'ব পৰা নাই, ভাল ব্যৱসায় কৰিব পৰা নাই আৰু সেইকাৰণে তেখেতসকলক সহায় কৰাটো চৰকাৰৰ দায়িত্ব। আৰু আমি যেনেকৈ এনাউন্স কৰিছিলোঁ বছৰত 1 লাখকৈ আমি সংস্থাপন দিম আৰু সেইটো উদ্দেশ্য লৈ পেলাই, সেইটো কথা আগত ৰাখি পেলাই আমি কাম কৰি গৈ আছোঁ। আৰু এতিয়ালৈকে যিটো আমাৰ তাত তথ্য আহিছে, আমি এবছৰত 1 লাখ মানুহ সংস্থাপন দিব পাৰিম, ইয়াত কোনো সন্দেহ নাই।